কলিয়াবৰত চলিছে আমোলাতন্ত্ৰৰ দপদপনি। কলিয়াবৰ জখলাবন্ধাৰ ক্ষুদ্ৰ ব্যৱসায়ী জুলাই-আগষ্ট মাহৰ লাইটৰ বিল 16,000ৰ পৰা 17,000 টকা হোৱাত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ চকু কপালত উঠে এই কোভিড মহামাৰীৰ সময়ত। উপায়ন্তৰ হৈ তেওঁলোকে কলিয়াবৰ সংমণ্ডলৰ অভিযন্তা বিৰিঞ্চি হাজৰিকাৰ শৰণাপন্ন হয় যদিও কোনো গুৰুত্ব নিদিয়ে হাজৰিকাদেৱে। তেওঁলোকে তাৰ পাছত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কাষ চাপে। মন্ত্ৰী ডাঙৰীয়ে বিহিত ব্যৱস্থা ল'বলৈ বিৰিঞ্চি হাজৰিকাক নিৰ্দেশ দিয়ে। মন্ত্ৰীয়ে কি জানে একো বুজি নাপায় এইবুলি ইটিকিং সূচক মন্তব্য কৰিবলৈ ধৰে। এই কথাই কলিয়াবৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন কেবিনেট মন্ত্ৰীক এই ধৰণৰ মন্তব্য তীব্ৰ ভাষাৰে গৰিহণা দিছে ভুক্তভোগীসকলে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কলিয়াবৰৰ বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ জনাইছে। নমস্কাৰ, মই এজন ব্যৱসায়ী জখলাবন্ধা। আজি 2 বছৰ ধৰি মই জখলাবন্ধা ব্যৱসায় কৰি আছোঁ আৰু মোৰ এই দোকানখনত প্ৰত্যেক মাহত যোনটো বিল আহে সেই বিল 620 টকা 615 টকা কৰি প্ৰত্যেক মাহত আহে আৰু জুন মাহত যিটো আমাৰ বিল আহিল 16,110 টকা আহিল, তাৰপিছত ক্ৰমান্বয়ে বাঢ়ি গৈ 17,000 হ'ল। আৰু মই SD ছাৰক মই কৈছিলোঁ এই বিষয়ে, আমাৰ মালিকক ঘৰত লৈ পেলাই তেখেতক ক'লোঁ, তেখেতে একো পদক্ষেপ নল'লে আৰু সেইকাৰণে আমাৰ কিবা এটা মানে বহুত ৰিকুৱেষ্ট কৰিলোঁ, লেটাৰ দিলোঁ, তথাপিও একো ক'ব নোৱাৰিলে। তেখেতে আমাক কয় যে বস্তুটো পে' কৰিব লাগিব। সেইকাৰণে আমি একো উপায় নাপায় আজি মই চেনেলৰ মাধ্যমে মানে ক'ব বিচাৰিছোঁ যাতে আজি মোৰ হৈছে এইটো বিষয়ে যাতে বেলেগ কাৰো নহওক আৰু আশা কৰোঁ আগামী দিনতো যাতে এইবিলাক কাৰো মানে দুখীয়া ঘৰতো হ'ব নালাগে। আৰু মোক এই চেনেলক মই ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতে মোৰ সহযোগিতা আগবঢ়াইছে যাতে মোৰ বিষয়ে সকলো মানুহে জানক আৰু এনেকুৱা ব্যৱসায়ীবিলাকক মানে যাতে বিলটো ক্ৰমান্বয়ে কমি আহক আৰু সেইটোৱে ক'ব বিচাৰিছোঁ। পোনপ্ৰথমে মই সকলো চেনেলক ধন্যবাদ জনাইছোঁ আৰু মই বিশেষ কথা এটাৰ কাৰণে আপোনালোকৰ সহায় ল'বলগীয়া হৈছে। আমাৰ দোকানৰ আগৰ পৰাই যিটো বিল চলি আহিছে, আমাৰ 1,000-1,200 এনেকৈ ইউনিট উঠে, কিন্তু যেতিয়া নেকি এটা বিল আহে 600-700 ভিতৰতে আমাৰ চলি আহিছে। কিন্তু দুৰ্ভাগ্যক্ৰমে আমাৰ জুন-জুলাই মাহত যেতিয়া আমাৰ দোকান আপোনাৰ 5টাৰ পৰা 11টা বজাত বন্ধ হয়, 11টা বজাত বন্ধ কৰি সকলো ঘৰলৈ যায়, কিন্তু সেইটো হেৰিয়াতে আপোনাৰ বিল আহিছে 3,000 ইউনিট হৈ পেলাই আপোনাৰ 17,000 টকা আহিছে। কিন্তু আমি উপায়হীন হৈ পেলাই আমাৰ স্বাস্থ্যমন্ত্ৰীৰ ওচৰৰ সহায় লৈছিলোঁ। তাৰপিছত তেওঁক আমি এখন এপ্লিকেশ্যন দিয়া হৈছিলে। এপ্লিকেশ্যনত আমাক লিখি দিছিলে যে আমাৰ যিখিনি বিল আহিছে সেইখিনিৰ কাৰণে আপুনি অকণমান সহায় সহযোগিতা কৰক বুলি। তেখেতে আমাৰ বিদ্যুৎ বিভাগৰ হেৰিয়ালৈ মানে ধৰক SDO ছাৰলৈ লিখি দিলে যে কিবা বিহিত ব্যৱস্থা কৰিবৰ কাৰণে। কিন্তু সেই এপ্লিকেশ্যনখনক চাই আমাৰ SDO ছাৰে ক'লে যে এইটো আমি একো কৰিবলগীয়া বিষয় নহয়, কিন্তু মন্ত্ৰীয়ে কি জানে বুলি যেতিয়া তেখেতে কৈছে, কিন্তু এজন প্ৰভাৱশালী মন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, তেখেতৰ হৈ যেতিয়া SDO ছাৰে এনেকৈ ক'ব পাৰে আৰু বাকীবিলাকৰ কাৰণে তেখেতে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে। কিন্তু এইটো আমি ক'ব বিচাৰোঁ, যদি মন্ত্ৰীয়ে যদি একো নাজানে তেতিয়াহ'লে তেখেতে কেনেকৈ কি জানিব। আৰু এনেকুৱা এটা ঘটনা হৈছে, আমাৰ ধৰক আগতে গম পাইছোঁ যে কিছুমান দোকানত তেনেকুৱা বিল আহিছে, বিল আহোঁতে তেনেকুৱা ব্যৱস্থা কৰি দিছে, আকৌ কাটি পেলাই মানে সেইটো কাটি পেলাই বেলেগ এটা ব্যৱস্থা কৰি দিছে। কিন্তু আমি সেইটো সহায় বিচাৰিছিলোঁ। সহায় বিচাৰোঁতে ঠিক তেনেধৰণে মন্ত্ৰীয়ে একো নাজানে, আমি একো কৰিব নোৱাৰোঁ, আমি 8,000 টকা দিবই পাৰোঁ, তেতিয়াহ'লে আমি 100 টকা দি ৰিচিভ কৰাৰ কোনো অৰ্থ নাইকিয়া। সেইটো কাৰণে আপোনালোকৰ চেনেল যোগেদি আপোনালোকক জনাব বিচাৰোঁ যে এনেকুৱা যদি আজি আমাৰ হৈছে কালিলৈ বেলেগ এজনৰ হ'ব, কিন্তু তেনেকুৱাতো আমাৰ একো এটা এই দোকানকেইখন একো ফেক্টৰী এটা চলা নাই। এটা মাহত আমাৰ 16,000-17,000 টকা আহিব। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ প্ৰতিবেদন, IBC নিউজ আছাম।